ভয় ভিত নাই শুনা পাই তাক
সেইজনেইটো চুৰৰ আকৌ কি নাম থাকিব পাৰে হা ইজনে চুৰ কৰিছে সেইজনেইটো চুৰ চুৰৰ আকৌ অন্য বেলেগ নাম কি থাকিব পাৰে ময়ো কিন্তু পাগল আৰু দেই এতিয়া বুজি পালে মই পালো ছাৰ একদম চুৰটো ভালকে ধৰিমে মই আহো এতিয়া এইখনক বজাই চাই কেনেকুৱা লাগিব বাৰু একেবাৰে হাগে পাণ্ডে বিছনাত পৰি আছে আপুনি যায় যদি মোৰ লগতেই যাব পাৰিব নহ'ব আপুনি ঘৰলৈ গ'লে ইনে থাকিবই বুজিছে সাধাৰণ মানুহ গৈ আছিলে বেচেৰা দেখো নাছিলে নহয় গামোচা তাক একো নেপায় তাৰ জিভাখন উলিয়াই দিলে নহয় বেচেৰা মৰি থাকিল লৈ গ'ল পুৰি খাব আপুনি একো কৰিব নালাগে আপোনাক ক'লে
আপুনি এটা কাম কৰক আপোনাৰ এই অলপ কাপোৰ মোৰ টুকুৰাটো ভৰাই দিয়ক মই লৈ যাম তেনেহ'লে আমি দুয়োটা থাকিব পাৰোঁ
ৰাম সকলোৰে কীৰ্তন কৰা সকলোৰে খাপুৰ হব চোৱাচোন কেনেকৈ অখৰ ব্যক্তিসকল সৎ পথলৈ আহিছে তোমালোকো সৎ পথলৈ আহিব আহা আমাৰ লগত হৰিৰ কীৰ্তন কৰা ইয়ালৈ অহা সকলো অসৎ ব্যক্তি সৎ পথলৈ আহিছে চোৱা 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 এই মদাহী জোৱানী ভানুৱা সকলো সৎ পথলৈ আহিছে কিন্তু গুৰুজী এই শুনা মতে সি বোলে বৰ সাংঘাতিক চোৰ এই কাপোৰ পৰ্যন্ত এৰি নিদিয়ে হ'ব তেন্তে এই মই আপোনাক সাৱধানে থাকিবলৈ অনুৰোধ জনালো আৰু এই সীতাৰাম হাবিলা জীয়াই থকা পৰ্যন্ত সেই তাক মই সুধাই নেৰো নহয় কল্যাণ হওক কল্যাণ হওক মই চাৰিটা হৰণ ন
তোৰ প্ৰতিজ্ঞাকেইটা ক শুনক তেন্তে মোৰ প্ৰথম প্ৰতিজ্ঞা অ মোৰ প্ৰথম প্ৰতিজ্ঞাটো হ'ল মই কেতিয়াও হাতীৰ পিঠিত নুঠো আৰু মোৰ দ্বিতীয় প্ৰতিজ্ঞাটো হ'ল মই কেতিয়াও সোণৰ কাঁহীত ভাত নাখাওঁ আৰু কিবা আছেনে আছে আছে গুৰুজী আৰু দুটা মোৰ প্ৰতিজ্ঞা আছে মোক যদি কোনো দেশৰ ৰাণী আহি কয় চৰণ মোক বিয়া কৰোৱা মই একেখানে কৈ দিম মই কেতিয়াও কোনো ৰাণীক বিয়া আৰু থাকিলগেনে চৰণ আছে আছে গুৰুজী মোৰ শেষৰ প্ৰতিজ্ঞাটো শুনক অ মোক যদি এই দেশৰ বজাই আহিব চৰণ ৰাজসিংহাসন খালী হৈ আছে তুমি আহি ৰজা হোৱা মই একেখানে কৈ দিম মই কেতিয়াও কোনো দেশৰ ৰজা মোৰ মুখখন চাহু মোক দেখাত মূৰ্খ যেন লাগে নি ই যে মোক মূৰ্খ সজাইছে মই মূৰ্খ নাইজন নহয় গুৰুজী মই হ'লে নিজৰ প্ৰতিজ্ঞাত অলস তোৰ প্ৰতিজ্ঞা মই কেনেকৈ বিশ্বাস কৰো মই দিয়া প্ৰতিজ্ঞাটো আহি যোৱা নাই কি প্ৰতিজ্ঞা গুৰুজী তই কোনোদিনে মিছা কথা নকওঁ সেইটো আৰু কথা হ'ল নেকি চুৰ কৰা আৰু মিছা কথা কোৱা এটা মুদ্ৰাৰ হিপিটি সেইটো হ'লে মই ল'ব নোৱাৰো দেই মোৰ ওচৰত শৰণ ল'বলৈ হ'লে প্ৰতিজ্ঞা ল'বই লাগিব ঠিক আছে তেনেহ'লে আজিৰ পৰা মই মিছা কথা নকওঁ আজিৰ পৰা তই মোৰ শিষ্য হলি মোৰ দক্ষিণাটো দি থৈ যা এইটো আপোনাৰ হ'ব ভাল কিবা আছে যেন পাওঁ সোণৰ কাঁহী এখন আছে সোণৰ কাঁহী চাকনি দিবি সোণৰ কাঁহী কেনেকুৱা বাৰু মই চাম এইবোৰ কি ভিতৰলে আৰু ভিতৰলে Harry consumato. গুৰুজী পুলিচ আহিছে
এবার ধরিব লাগে
তোৰ ঘৰ ক'ত? মোৰ ঘৰ চিকাৰী চুকত। চিকাৰী চুকৰ। বহুত দূৰত দেখোন। এইফালে গৈ আছিলো। আপোনালোকক সকলোকে নাম লোৱা দেখি ময়ো আপোনালোকৰ লগতে যোগ দিলো আৰু। ভালে কৰিলি বুজিছ, ভালে কৰিলি। আজি ৰাতিটো মন্দিৰতে মোৰ লগতে শুই থাক। তই যাবিগে? মই নেথাকো নেকি ইয়াত? একো নহয়, শুই থাক শুই থাক। ৰাতিপুৱা পূজা কৰিম, পায়স বনাম, খাই যাবি। মই ইয়াত থাকিলে কিন্তু তোৰ লোকচান হৈ যাব। কথা কওঁ বোপাই, ভগৱানৰ ঘৰজনত কিবা অমংগল ঘটে। একো নহয়, শুই থাক শুই থাক। মই ইয়াতে শু, তই তাতে শু। ৰাতিপুৱা পায়স খাইহে যাবি আকৌ দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হাতখন দেখোন কিবা কিবি লাগিছে। মই কৈছিলো নহয় ইয়াত মই নাথাকো বুলি। ইহে কৈছিলে ইয়াত ভাত। মই কৈছিলো ইয়াত মই থাকিলে তোৰ লোকচান হ'ব। হে প্ৰভু, এইবোৰ কি হৈছে? এতিয়া আৰু উপায় নাই। এতিয়া মই মোৰ বৃত্তি কৰিবই লাগিব। কৃষ্ণ কৃষ্ণ। দিনটো ভালে কুশলে গ'লে হ'ল। আলহী উঠিলা নে? এওঁ দেখোন নাই। বাহিৰলৈ গ'ল কি জানো।
পাইছেনে বাৰু তোক তোমাৰ মই চিনি নাপাম নে তইতো মোৰ জীৱনে পৰিৱৰ্তন কৰি দিবি তইহে মোৰ প্ৰকৃতিত সকলো আপোনাৰে জীৱন আৰু গুৰুজী তই জানো পিছে তই চুৰ কৰিবলৈ এৰিলি নে নাতে সময় কৰোঁ আৰু মিছা ক'বলৈ মিছা ক'বলৈ হ'লে মই এৰিলোঁ দেই এৰিলোঁ তই কিন্তু বৰ বেলেগ প্ৰাণী দেই চুৰো কৰিবলৈ নেৰ মিছাও নামাতো সকলো আপোনাৰে জীৱন আৰু গুৰুজী কিন্তু গুৰুজী মোৰ মনৰ আশা এটাহে পূৰণ হয় কিন্তু মই শেষবাৰৰ বাবে এঠাইত চুৰ কৰিব বিচাৰোঁ ক'ত ইন্দৰ ৰাজসভাত আকৌ নহয় ৰাণী ৰাজমহলত ৰাণী ৰাজমহলত ঐ তই পাগল হৈছ নেকি তই ৰাণীক নাজানো ৰাণীৰ খঙত গোটেই ৰাজ্য ঠকঠকৈ কঁপি থাকে ইমানে যি হ'লো মই মুঠতে ৰাণী ৰাজমহলত চুৰ কৰি আহিম নহ'লে চৰণ দাস চুৰ হোৱা মোৰ যুক্তিটোনো ক'ত থাকে আজিকালি সকলোৱে দক্ষিণাৰ বলতে গুৰুজী আপুনি হ'লে আপোনাৰ কাম আৰম্ভ কৰিব মই এৰি গ'লো আহিলো যা 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 কি লাগে সন্যাসী মই বাটে পৰে ভিক্ষা নিদিওঁ ভিক্ষা লাগে যদি ৰাজ কাৰাগাৰলৈ আহিব মন্ত্ৰী ডাঙৰীয়া মোক ভিক্ষা নালাগে নহয় আপোনাক সম্বোধনা জনাবলৈ আহিছো সম্বোধনা আৰু উদ্বোধন এতিয়া আমি সম্বোধনা কাৰ্য আগবঢ়াব লাগে দেই এইবাৰ আমাৰ ৰূপৱতী গুণৱতী ফালৰ পৰা আহিব লাগে
দিবা এতিয়া মহাৰাণী আপোনাৰ ৰাজভঁৰালৰ পৰা সোণৰ মুদ্ৰা চুৰি হৈছে। হয় সন্যাসী, আপুনি চোৰটোক চিনি পায় নেকি? চোৰটো মানে মোৰ লগতে আছে আৰু তেওঁ মোৰ সন্মুখত হাজিৰ হ'বলৈ আদেশ কৰক। চৰত মহাৰাণী সেৱা কৰ। মহাৰাণীৰ জয় হওক। তোৰ নাম? মোৰ নাম শৰণ দাস। আৰু কাম? চুৰ কৰা। চোৰ হৈ তাৰ দম্ভতা। দম্ভ নহ'ব কিয়? চাওকচোন, আপোনাৰ ইয়াত ইমান মোৰ সৈন্য বাহিনী থাকোঁতে মই আপোনাৰ ৰাজভঁৰালত প্ৰৱেশ কৰি 5টা সোণৰ মুদ্ৰা চুৰি কৰি দিছোঁ। কি? 5টা সোণৰ মুদ্ৰা? কিন্তু মুনিবাদে মোক 10টা সোণৰ মুদ্ৰা চোৰ হৈছে বুলি কৈছে। 10টা সোণৰ মুদ্ৰা 10টা। সিহঁতে এনেকে নক'ব। মহাৰাণী, এই চৰণ মোৰ শিষ্য। এই চোৰ হ'ব পাৰে, কিন্তু মিছা নামাতে। চোৰে জানো কেতিয়াবা সঁচা কথা কয়? হয় মহাৰাণী, 10টা সোণৰ মুদ্ৰা চুৰি হ'ব পাৰে, কিন্তু মিছা নহয়। কিন্তু মই 5টাহে নিছোঁ। এয়া চাওকচোন, 1 2 3 4 5। বাকীকেইটা হিচাপ মুনিবে জানিব। মুনি মহামন্ত্ৰী, মহাৰাণী মুনিবাক তালাকে লৈ যাওঁ। দিবা এতিয়া মহাৰাণী। এই তালাচি ল। কি ভাই কামত আপোনাৰ সোণৰ মুদ্ৰা 5টা মই চুৰ কৰি দিছিলোঁ। এয়ে লওক। ঐ, ইয়াক উঠা হ'ল। মহাৰাণী মাফ কৰি দিয়ক মহাৰাণী, মাফ কৰি দিয়ক। ইয়াক লৈ যাওক। চুচুৰা লৈ যাওক ইয়াক। মহাৰাণী, মাফ কৰি দিয়ক। চৰণ, মহাৰাণী তোৰ সততা আৰু সত্যবাদিতাত মই মুগ্ধ হৈ এই সোণৰ মুদ্ৰা 5টা তোক উপহাৰ দিলোঁ। আৰু লগতে মই দিয়া মোৰ পৰা চুৰ কৰা সোণৰ মুদ্ৰাকেইটাও তোক দান হিচাপে দিলোঁ। দান বৰঙণি মই নলওঁ নহয়। এইকেইটা মোৰ কষ্ট উপাৰ্জন, এইকেইটা মই লওঁ। দান বৰঙণি হ'লে মই নলওঁ দেই। চৰণ, তই সত্যবাদী হ'ব পাৰ, কিন্তু মূৰ্খনে বৰ পেট কৰি থাক। তই যদি মই দিয়া সোণৰ মুদ্ৰাকেইটা নলওঁ, তেন্তে মোৰ পৰা চুৰ কৰা মোৰ মুদ্ৰাকেইটা ঘূৰাই দে। এইটো আকৌ কেনেকে হ'ব পাৰে? এইকেইটা মোৰ কষ্টৰ উপাৰ্জন। এইকেইটা মোৰ হয়। আনৰ বস্তুক চকু দিয়াটো মহাপাপ। আপুনি যে কলৈ মাতি আনে, বলক আমি গৈ থাকো আহক।
ভাবো মহাৰাণী এনে ব্যক্তিক ৰাজধানীলৈ নিমন্ত্ৰণ জনাই ৰাজ সন্মানেৰে সন্মানিত কৰিব লাগে মহাৰাণী এয়াই হওক মহামন্ত্ৰী চৰণক হাতীৰ পিঠিত তুলি আনি গোটেই নগৰ শোভাযাত্ৰা কৰাই ৰাজ কেৰেঙলৈ আনি ৰাজ সন্মানেৰে সন্মানিত কৰা হওক জিবা আজ্ঞা মহাৰাণী তোক মহাৰাণী ৰাজধানীলৈ নিমন্ত্ৰণ কৰি পঠাইছে চৰণ তোৰ কপাল ফুলি আহি কিন্তু মোক লগ কৰিবি মই আহিলোহে গুৰুজী মই নেযাওঁ নেকি এইবিলাকক বিশ্বাস কৰিব নোৱাৰি তই যা হাতীৰ পিঠিত হাতীৰ পিঠি মই হাতীৰ পিঠিত যাব নোৱাৰিম কিন্তু কিয় মই গুৰুজীৰ আগত প্ৰতিজ্ঞা কৰি থৈছো মই কেতিয়াও হাতীৰ পিঠিত নুঠো একো নহয় উঠ নোৱাৰো মন্ত্ৰী মোৰ মৃত্যু হৈ গ'লেও মই মোৰ নিজৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰিম হয় নেকি বৰি গুৰুজী জীৱনত কেতিয়াও হাতীৰ পিঠিত মুখ তাৰো যে শপত মহামন্ত্ৰী মহাৰাণী এতিয়া চৰণ ক'ত আছে আহিছে মহাৰাণী আমাৰ সৈন্য সমাজে তাক ধৰি বান্ধি লৈ আনিছে চিপাহী তাক লৈ আনা চিপাহী তাক এৰি দে দিবা এতিয়া মহাৰাণী চৰণ মহাৰাণী তোৰ ৰাস্তাৰে একো অসুবিধা হোৱা নাই তোৰ বিশেষ নাই নাই পোৱা
মোৰ মৃত্যু হৈ গ'লেও মই মোৰ নিজৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰিম।